DIC ভৱন নহয়, অফিচ। GMৰ অফিচ হয়, এডমিনিষ্ট্ৰেটিভ ছেটআপ। আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপে এইটো প্ৰাপ্য আছিলে। নতুনকৈ নৱগঠিত এই তামোলপুৰ ডিষ্ট্ৰিক্টত আমি ডিষ্ট্ৰিক্ট অফিচ, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ অফিচ, GMৰ অফিচ, এডমিনিষ্ট্ৰেটিভ বিল্ডিং আজি শুভ উদ্বোধনী কৰিলোঁ। এই বিল্ডিঙৰ যোগেদি আমি এইটো অঞ্চলৰ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতো কৰণীয় এই কামসমূহ আমি ৰূপায়ণ কৰিব পাৰিম। উইদিন দ্য টাইম বাউণ্ড আমাৰ 1 year এবছৰীয়া ফাইনেন্সিয়েল ইয়াৰৰ ভিতৰত এই বিল্ডিংটো কমপ্লিট হ'ব আৰু পৰৱৰ্তী সময়ত আৰু বহুতো কৰণীয় আছে, সেইবিলাক আমি কৰি যাম। DIC ভৱন নহয়, অফিচ। GMৰ অফিচ হয়, এডমিনিষ্ট্ৰেটিভ ছেটআপ। আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপে এইটো প্ৰাপ্য আছিলে। নতুনকৈ নৱগঠিত এই তামোলপুৰ ডিষ্ট্ৰিক্টত আমি ডিষ্ট্ৰিক্ট অফিচ, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ অফিচ, GMৰ অফিচ, এডমিনিষ্ট্ৰেটিভ বিল্ডিং আজি শুভ উদ্বোধনী কৰিলোঁ। এই বিল্ডিঙৰ যোগেদি আমি এইটো অঞ্চলৰ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতো কৰণীয় এই কামসমূহ আমি ৰূপায়ণ কৰিব পাৰিম। উইদিন দ্য টাইম বাউণ্ড আমাৰ 1 year এবছৰীয়া ফাইনেন্সিয়েল ইয়াৰৰ ভিতৰত এই বিল্ডিংটো কমপ্লিট হ'ব আৰু পৰৱৰ্তী সময়ত আৰু বহুতো কৰণীয় আছে, সেইবিলাক আমি কৰি যাম।